নমস্কাৰ বন্ধুসকল, আকৌ আহিলোঁ আপোনালোকৰ মাজত আন এটি নতুন ভিডিঅ'লৈ। এইটো ভিডিঅ'ত মই আলোচনা কৰিম যে নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানত 2022 বৰ্ষত অনুষ্ঠিত হৈ যোৱা 6 মাহিলী পৰীক্ষাৰ প্ৰথমৰ 10টামান MCQ কুৱেশ্যন। যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হয়। তোমালোকে ইয়াতে চাব পাৰিবা তোমালোকৰ 10টা কুৱেশ্যনৰ ভিতৰত কেইটা কুৱেশ্যন ৰাইট হৈছে। তেনেহ'লে বলক সময় নষ্ট নকৰি ভিডিঅ'টো উপভোগ কৰোঁ। তো আজিৰ প্ৰথম MCQ কুৱেশ্যনটো হৈছে যে পৃথিৱীৰ জলভাগে আগুৰি আছে, মানে কিমান শতাংশ পৃথিৱীৰ জলভাগে আগুৰি আছে। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন 3 71%। 2 নম্বৰ প্ৰশ্নটো হৈছে যে ভাৰতীয় পৰিষদ আইন প্ৰণয়ন কৰা হৈছিল, মানে কিমান চনত প্ৰণয়ন কৰা হৈছিল। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন 4 1861। 3 নম্বৰ প্ৰশ্নটো হৈছে যে অসমৰ প্ৰথম আঞ্চলিক দলটো হ'ল অসমৰ প্ৰথম আঞ্চলিক দলটো হৈছে অপশ্যন 2 অসম গণ পৰিষদ। 4 নম্বৰ প্ৰশ্নটো হ'ল যে মূলধন যেতিয়া উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় তেতিয়া সেইটো কি বোলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 বিনিয়োগ বোলে। 5 নম্বৰ প্ৰশ্নটো হ'ল যে বতাহৰ গতিবেগ জোখা যন্ত্ৰটো কি, বা যন্ত্ৰটো হ'ল অপশ্যন 1 হ'ব ইয়াৰ সঠিক উত্তৰ এনিম'মিটাৰ। 6 নম্বৰ প্ৰশ্নটো হ'ল যে পলাশীৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল, বা কিমান খ্ৰীষ্টাব্দত সংঘটিত হৈছিল। ইয়াৰ সঠিক শুদ্ধ উত্তৰটো হ'ব 1757 অপশ্যন 3। 7 নম্বৰ প্ৰশ্নটো হৈছে যে কেন্দ্ৰত প্ৰথমবাৰৰ বাবে মৰ্চা চৰকাৰ গঠন হয়, মানে কেন্দ্ৰত প্ৰথমবাৰৰ বাবে মৰ্চা চৰকাৰ কেতিয়া গঠন হৈছিল, বা কাৰ দিনত গঠন হৈছিল, বা কোনে গঠন কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 মোৰাৰজী দেশাইৰ দিনত। 8 নম্বৰ কুৱেশ্যনটো হ'ল যে ভাৰতৰ খাদ্য মজুত কৰা প্ৰতিষ্ঠানটোৰ নাম কি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 FCI, মানে ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া। 9 নম্বৰ কুৱেশ্যনটো হ'ল যে পৃথিৱীৰ বিশাল দেশসমূহৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান কিমান, বা ভাৰতবৰ্ষ কেই নম্বৰত আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 সপ্তম স্থানত। 10 নম্বৰ কুৱেশ্যনটো হ'ল যে মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হৈছিল, মানে কাৰ দিনত হৈছিল, বা কোনে সূচনা কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 লক্ষ্মীসিংহৰ দিনত, মানে স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ সূচনা হৈছিল। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, যদি আপোনালোকৰ হেল্পফুল বুলি ভাবে, তেনেহ'লে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'লৈ। থেংক ইউ।